নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে যে নিযুত মইনা আঁচনিৰ বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে। যোৱাকালি কেবিনেটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে যিসমূহ HSLC আৰু HS 2024 চনত ল'ৰা ছোৱালীয়ে অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছিল তেওঁলোকৰ বাবে 12,500 টকা আৰু 10,000 টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছিল। নিশ্চয় গম পাইছে, নিযুত মইনা আঁচনিৰ অধীনত এই পুঁজি বিতৰণৰ বাবে এখন উপসমিতি গঠন কৰিছে। যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ঘোষণা কৰিছে। ৰনোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক সামৰি এই কেবিনেটত উপসমিতি গঠন কৰিছে। 15 আগষ্টত কাৰ্যকৰী হ'ব এই আঁচনি। নিশ্চয় গম পাইছে, 15 আগষ্টৰ ভিতৰতে আপোনালোকৰ এই আঁচনি কাৰ্যকৰী হ'ব বুলি এই কেবিনেটত ঘোষণা কৰিছে। নিশ্চয় বহুতে ভাল খবৰ। HSLC আৰু HS পাছ কৰা সকলৰ বাবে এই পইচাটো অতি সোনকালে মুকলিকৈ দিব। এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকলক যিমান পাৰে শ্বেয়াৰ কৰক।